হাই ফ্ৰেণ্ডছ, আজি মই বনাব লৈছোঁ এতিয়া সস্পিঠা। সস্পিঠা বহুতে বনায়, কিন্তু কি হয় ভিতৰটো বহুতৰে টান হৈ থাকে। আজি মই আপোনালোকক দেখুৱাম একদম কোমল কোমল আৰু খাবলৈ টেষ্টি সস্পিঠা কেনেকৈ বনায়। একেবাৰে সহজ উপায়েৰে বনাম, গতিকে আপোনালোকে একদম স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। প্ৰথমতে এটা বাটিত মই গৰম পানী একাপ লৈ লৈছোঁ। তাৰ পাছতে মই গুড় অলপ দি দিছোঁ, একাপ মানেই গুড় হ'ব। এতিয়া গুড় আৰু গৰম পানীখিনি মই ভালকৈ মিলাই ল'ম। এতিয়া একাপ কেঁচা পিঠাগুড়ি, মানে শুকুৱাই থোৱাও ল'লেও হ'ব বাৰু। মই কেঁচা পিঠাগুড়ি লৈছোঁ আৰু কেঁচা পিঠাগুড়ি একাপ মই সেই গুড় আৰু পানীৰ মিশ্ৰণটোত দি দিছোঁ। প্ৰথমতে একাপ দিছোঁ আৰু আপোনালোকে চাব, যদি পনীয়া হৈ থাকে বেছি তেতিয়া আৰু দিব লাগিব বাৰু পিঠাগুড়ি। পনীয়া হৈ থকাৰ বাবে মই আকৌ অলপ পিঠাগুড়ি দি দিছোঁ। আপোনালোকে যেতিয়া এই মিশ্ৰণটো বনাব তেতিয়া গম পাবই, আপোনালোকে লৰাই থাকোঁতে অলপ মানে কেক বনাওঁতে যিদৰে হ'ব লাগে, যেনেকুৱা বেটাৰটো হ'ব লাগে ঠিক তেনেকুৱা হ'লেই হ'ব। গতিকে মই মিলাই লৈছোঁ আৰু অকণমান পিঠাগুড়ি লাগিব মোক, মই দি লওঁ। এতিয়া ইয়াতে মই আধা চামুচমান বেকিং পাউডাৰ দি দিছোঁ, আৰু বেকিং পাউডাৰ দিলে মানে ফুলি আহিব, অকণ ধুনীয়া আৰু কোমলো হ'ব। গতিকে বেকিং অকণ দি ল'লোঁ। এতিয়া আধা ঘণ্টামান সময়ৰ কাৰণে মই এইখিনি ঢাকি থৈ দিম। আৰু এইখিনি সময়তে মই যিহেতু চচপেনত বনাম, গতিকে চচপেনটোত অকণমান মই ৰিফাইন তেল সানি ল'লোঁ, আৰু মই সেইটো ভিডিঅ' কৰিবলৈ নহ'ল বাৰু। ৰিফাইন তেল সনাৰ পিছত অকণমান ময়দা ছটিয়াই লৈছোঁ, যাতে পিছত মোৰ পিঠাটো উলিয়াওঁতে দিগদাৰ নহয়। আৰু আধা ঘণ্টা হৈ গ'ল। এতিয়া এইখিনি মই ঢাকোনটো খুলি চাইছোঁ, হৈ গৈছে মোৰ পূৰা চাওক ডাঠ হৈ আহিলে। এতিয়া মই এই মিশ্ৰণখিনি ধুনীয়াকৈ চচটোত বাকি দিম। বাবলছবোৰ নোহোৱা হ'বৰ কাৰণে দুবাৰমান এনেকৈ দিব। এতিয়া মই গেছত একেবাৰে কম জুই দি টেৱা এখন বঢ়াই ল'লোঁ, আৰু টেৱাখনতে চচটো দি দিম, আৰু চচটো দিয়াৰ পিছত এইটো ঢাকি দিব লাগিব। ঢাকি দিম এতিয়া। আৰু ইয়াত দেখিছে এটা চচপেনত মই চচপিঠাটো বনাইছোঁ। চচপিঠা যিহেতু চচতে বনাইছোঁ, আৰু চাহ বনোৱা চচত। তাৰপিছত অলপ পিছত চাম কেনেকুৱা হৈছে আৰু আপোনালোককো দেখুৱাম। 20-25 মিনিটমান হৈ গ'ল, আৰু তাৰপিছত এতিয়া মই এইখিনি হৈছেনে নাই চাম পিঠাটো। আৰু খৰিকা এডাল সুমুৱাই মই চাইছোঁ, চাওক একো লাগি অহা নাই, মানে পিঠাটো সম্পূৰ্ণ মানে মোৰ হৈ গৈছে বনাই। এতিয়া মই উলিয়াই লৈছোঁ পিঠাটো বহুত উলিয়াবলৈ সহজ, আৰু চাওক ইমান ধুনীয়া হৈছে দেখিবলৈ, আৰু মানে বহুত কোমল হৈছে, স্পঞ্জি হৈছে, বিৰাট ধুনীয়া হৈছে। আৰু এতিয়া কাটি পিঠাটো খাম। দেখিলে নহয় কিমান সহজতে চচপিঠাটো বনাই দিলোঁ, আৰু এতিয়া এপিচ কাটি আনিছোঁ। এতিয়া এপিচ খাম মই। কি ধুনীয়া লাগিছে, একদম কোমল কোমল, বহুত ভাল লাগিছে খাই দেই। আৰু আপোনালোকেও এনেকৈ খাই চাব, আৰু কেনেকুৱা লাগিছে মোক ক'বচোন দেই।